হেল্ল' গাইজ, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভালেই নিশ্চয়, আৰু মোৰো খবৰ ভালেই চলি আছে। আৰু এতিয়া সময় হৈছে 11টা বাজি গৈছে, মানে 11:45 হৈছে। আৰু এইখিনি সময়ত মই সদায় ল'ৰাক স্কুলত আনিবলৈ যাওঁ, যিহেতুকে তাৰ ক্লাছ 12:15 ছুটি হয় স্কুল। সেইকাৰণে 11:45 যাওঁ, কাৰণ আমাৰ ঘৰৰ পৰা স্কুলখনলৈ বেছিও দূৰ নহয় যে মানে কি গাড়ীৰে যাব লাগে, তেনেকুৱা নহয়, খোজকাঢ়ি গ'লেও যাব পাৰি। চ' মই যোৱাৰ সময়খিনিত খোজকাঢ়িয়ে যাওঁ, আৰু আহোঁতে বাৰু ল'ৰাৰ লগত ই ৰিক্সাত উঠি আহোঁ। কিন্তু যাতে খোজকাঢ়ি যাওঁ, এইকাৰণে খোজকাঢ়ি যাওঁ কাৰণ ৰাতিপুৱাৰ সময়খিনিত বহুত ব্যস্ততা থাকোঁ আৰু খোজ কাঢ়িব নোৱাৰোঁ। সেইকাৰণে তাক আনিবলৈ যাওঁতে অলপমান খোজকাঢ়োঁ, এক্সাৰচাইজ কৰা হৈ যায়। আৰু ল'ৰাক স্কুলৰ পৰা লৈ আহিলোঁ। অহাৰ পাছত মামাক আহি ৰখি আছে, যিহেতুকে আজি মামাহঁতৰ ঘৰলৈকে যাম। আৰু এয়া আমি এতিয়া মামাহঁতৰ ঘৰলৈকে গ'লোঁ, আৰু সোনকালে তাক লৈ আহি মই জল্দি ওলাইছোঁ। ঘৰত যেনেকৈ আছোঁ তেনেকৈয়ে গুচি গ'লোঁ, কাৰণ ঘৰত কাম কৰা মানুহ আছিলে, মিস্ত্ৰী লাগি আছে। গতিকে মিস্ত্ৰী সকলো চাহৰ যোগাৰখিনি দি পেলাই মই মামাকৰ লগত গুচি আহিলোঁ, কাৰণ আজি মামাহঁতৰ সুঁৱৰি উৎসৱ। এয়া দেখিছেনে, আহি পেলাই দেখা পালোঁ সুঁৱৰি উৎসৱত মানুহ ইমান হৈছে, আচৰিত। কাৰণ এতিয়াও সুঁৱৰি আৰম্ভ হোৱা নাই, যদিও আৰম্ভ হোৱা নাই, বাৰাগোপাল আনিব আৰু যিখিনি ভাওনা কৰিব শ্ৰীকৃষ্ণৰ সৈতে, তো গোটেই নাচনীবিলাকক সকলোকে সজাই পৰাই থকা হৈছে। আৰু এফালে চাওকচোন, মিঠাই, আইচক্ৰীম, মমোজ, ফুচকা সকলোবিলাক দোকান বহি গৈছে লাইন লাগি পেলাই। আৰু এতিয়া মামাহঁতৰ ঘৰত আহি পাই গ'লোঁ, আৰু আহিয়ে ভাবিলোঁ ইমান ধুনীয়াকৈ ফুলজোপা ফুলি আছিলে, মা ধুনীয়াকৈ ৰুই থৈ দিছিলে। সেয়ে ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ, আৰু অকণমান ভিডিঅ' কৰিলোঁ। আৰু ইমান মৰম লগা হৈছে ফুলখিনি, নয়নতৰা ফুলখিনি চাওকচোন। আৰু আমাৰ ঘৰৰ চোতালখন একেবাৰে বনেৰে আৱৰি আছে, কাৰণ মাও অসুখীয়া যিহেতুকে, গতিকে মাও বেছি কাম বন কৰিব নোৱাৰে, আৰু মানুহ লগাই পেলাই চাফা কৰে, কিন্তু কি হ'ব, আৰু পিছত একেই মানে পৰিস্থিতি হয়। সেইকাৰণে আৰু ইফালে ঢুলীয়া আহিছিলে, ঢুলীয়া সেয়া কৰিলোঁ। আৰু এতিয়া আমি সুঁৱৰি চাবলৈকে যাম যিহেতুকে, গতিকে মই ভাবিলোঁ মেখেলা চাদৰ এযোৰ পিন্ধি লওঁ, কাৰণ ঘৰত মই চুৰিদাৰ পিন্ধি কিনে গুচি আহিলোঁ, যিহেতুকে দৌৰা দৌৰি হৈছিলে। চ' যেনেকৈ আছোঁ তেনেকৈ গুচি আহিলোঁ, আৰু এতিয়া মেখেলা চাদৰ পিন্ধি লগ পাই আছোঁ। এয়া ফাইনেলি মই মেখেলা চাদৰযোৰ পিন্ধি উঠিলোঁ, আৰু ইমান গৰম লাগিব সুঁৱৰিত, তাৰ কাৰণে হাত চুটি ব্লাউজটো পিন্ধিলোঁ। আৰু ল'ৰা গোটেইকেইটাই মিলি চাহ খোৱাত ব্যস্ত। ল'ৰাই হটকেছত লৈ লৈছে বুনিয়া ভুজিয়া, খাই বহুত ভাল পাইছিলে সি। আৰু এফালে মামাক থিয় হৈছে, আৰু আনফালে প্ৰীতম আছিলে, প্ৰিয়াংশু আৰু প্ৰিয়ম। আৰু এতিয়া আমি গোটেইকেইজনে মিলি সুঁৱৰি চাবলৈ আহিলোঁ। প্ৰিয়ম, প্ৰিয়াংশু তিনিওজনে আহিলে, আৰু এইফালে মামাকৰ লগত প্ৰীতম আৰু প্ৰিয়াংশু গৈ আছে ধুনীয়াকৈ, আৰু এইফালে প্ৰিয়ম আৰু মই ধুনীয়াকৈ গৈ আছোঁ। আৰু যিহেতুকে সুঁৱৰি উৎসৱ আমাৰ 4মান বজাৰ পৰা আৰম্ভ হয়, কেতিয়াবা 4 বাজিও যায়, আৰু শেষ হওঁতে গধূলি হৈ যায়। সেইকাৰণে খাই বৈ মেলি গোটেই মানুহখিনি ধুনীয়াকৈ আহি যায়। আৰু এয়া দেখিছেনে, ইমান মৰম লাগে। আৰু সুঁৱৰিখন আমাৰ বহুত পুৰণা যিহেতুকে, চ' মানে কি ইয়াৰে জীয়ৰী বোৱাৰী সকলোৱে আহে সুঁৱৰি উৎসৱ উপভোগ কৰিবলৈ, চাবলৈকে, বাৰাগোপালৰ সেৱা ল'বলৈ আহে, শ্ৰীকৃষ্ণৰ সেৱা ল'বলৈ আহে। আৰু এটা ছাইডত এয়া মানুহে অলৰেডি ফিল কৰিছে, কাৰণ যদিকে দধি মঠিব আৰম্ভ কৰিছে, সেইকাৰণে আমি অকণমান আহোঁতে দেৰি হৈ গ'ল, অলৰেডি দধি মঠা ষ্টাৰ্ট হৈ গৈছে। আৰু এইফালে ভাবিলোঁ একেবাৰতে বাৰাগোপালৰ সেৱাটো লৈ লওঁ, আৰু এয়া সকলোৱে সেৱা ল'বলৈ আহিছে। বাৰাগোপালত সৰু বাচ্ছাবিলাককে দিয়া হয়। যিখিনি গাঁৱত থাকে, আমাৰ গাঁৱৰ মানে কি আমাৰ মাহঁতৰ ঘৰৰ গাঁওখনত যিখিনি সৰু বাচ্ছা আছে, সিহঁতে কৰে। গতিকে সিহঁতক শিকোৱা হয়, শিকোৱাৰ পাছত এনেদৰে সিহঁতক বাৰাগোপালৰ সময়খিনিত ধুনীয়াকৈ বিচনাখন পাৰি পেলাই মানে ধুনীয়াকৈ বহাই থৈ দিয়ে। শ্ৰীকৃষ্ণ আছে, বলভদ্ৰ আছে, এনেকৈ গোটেইকেইটা সাজি আছে নিজৰ বেশত। আৰু মই অকণমান সেৱা কৰি ল'লোঁ বাসুদেৱৰ শ্ৰীকৃষ্ণৰ লগতে, আৰু এইফালে প্ৰিয়াংশু গৈছে সেৱা কৰিবলৈ। আৰু মানুহৰ ইমানেই ভিৰ দেখিছেনে, হেঁচা ঠেলা লাগি গৈছে। আৰু কাপোৰ কানিবিলাক পিন্ধি গৈছোঁ যিহেতুকে, তলত ধূপ চাকি জ্বলাই আছে, ভয় লাগে কাপোৰ লাগিব, তো তেনেকৈ লাহেকৈ ওলাই আহিলোঁ। ওলাই আহি আমি দধি মঠা চাবলৈ আৰম্ভ কৰিছোঁ। আৰু এতিয়া কৃষ্ণ বলভদ্ৰই গৰু চাৰি ডেন্স কৰি আছে। আৰু এইখিনি বৃন্দাবনৰ লীলাখিনি ধুনীয়াকৈ দেখুৱাব, কংসক কেনেদৰে বধ কৰে, আৰু কি হৈছিলে সেইখিনি কিছুমান আগত গৈ গ'ল, আৰু কিছু ভিডিঅ' স্কিপ কৰি ৰাখি থৈ দিছিলোঁ। আৰু এইজন আছিলে কংসৰ দূত, যিজনে শ্ৰীকৃষ্ণক মাৰিবলৈ পঠাইছিলে কংসই।
আৰু এনেকৈ সৰু সৰু ছোৱালীবিলাককো অকণমান ভয় খুৱাই পাৰোঁ আৰু এনেকৈ শ্ৰীকৃষ্ণৰ লগত কাজিয়া মানে ষ্টাৰ্ট হৈ যায় আৰু মাৰামাৰি হয়। তো সেইখিনি ভাওনাখিনি আপোনালোকক দেখালোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। আশা কৰোঁ আপোনালোকে শ্ৰীকৃষ্ণৰে যিখিনি ভাওনা উৎসৱ দেখাই আছে সেইখিনি আপোনালোকে শেষলৈকে চাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে অশেষ ধন্যবাদ থাকিল আপোনালোকৰ সকলোৰে। আৰু যদি মোৰ ভিডিঅ' চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল বুটামটো টিপি দিব আৰু নতুন নতুন ভিডিঅ' পাই যাব। আৰু আপোনালোকৰ বাৰু ভাওনা চাই কেনেকুৱা লাগিলে প্লিজ মোক কমেণ্ট কৰি জনাব। এতিয়া মই ঘৰলৈ আহি আদা নহৰু চলোৱাত ব্যস্ত, কাৰণ এতিয়া আজি বনাম মাংস আৰু ভাত আছিলে, গতিকে মই বনোৱাত লাগি গ'লোঁ। যিহেতুকে মা আৰু বাও নাই আৰু হেল্প কৰি দিয়া মানুহো নাই, গতিকে মই নিজে যোগাৰ কৰি ল'লোঁ আৰু এইখিনি খাই বৈ সোনকালে আজৰি হৈ আকৌ আমি ঘৰলৈ গুচি আহিব লাগিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।